হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আৰু আজি হ'ল ছানডে আৰু বৰ্তমান মই ক'ত আছোঁ মই নিজে নাজানো। আৰু আজি দেওবাৰ কাৰণে দোকান বন্ধ। আগবেলা খুলিছিলোঁ কিন্তু কাষ্টমাৰ নাই, তো সেইকাৰণে অলপ থাকিও অশান্তি লাগিছে। তো আবেলি বাইকখন লৈ ওলাই আহিছোঁ আৰু আহি পেলাই মই সঁচাই কৈছোঁ বৰ্তমান মই কোনডোখৰ জেগাত আছোঁ মই একজেক্ট জেগাডোখৰ নাম নাজানো। খালি ৰাস্তা দি আহি থাকোঁতে পাহাৰৰ ছাইডে এটা ৰাস্তা সোমাই আহিছে, তো সেই ৰাস্তাটো দি আহি থাকোঁতে এই জেগাডোখৰ পালোঁ। আৰু জেগাডোখৰ চাওক কিমান ধুনীয়া। এইটো ৰাস্তাটোৰ এইফালেও পাহাৰ, এইফালেও পথাৰ আৰু সিফালেও পথাৰ, পথাৰৰ কাষত ইফালেও পাহাৰ আৰু ইফালেও পাহাৰ। আৰু এটা ইণ্টাৰেষ্টিং কথা, এই ৰাস্তাটোত যে আছোঁ, এই ৰাস্তাটোত আমি প্ৰায় আধা ঘণ্টাৰ ওপৰত হৈ গ'ল এদি না এখন বাইক গৈছে না এখন গাড়ী গৈছে। খালি পথাৰত কাম কৰা মানুহবোৰ অহা যোৱা কৰি আছে এদি। আৰু এইফালে পথাৰত কাম কৰিবলৈ অহা যোৱা কৰি থকা মানুহক সুধিছোঁ, কাৰণ এইফালে পথাৰেদি পানী বৈ আছে, জুৰিৰ পানী। আৰু এইটো পুল এটাও আছে, তো বোলো ওচৰত জুৰি চুৰি আছে নেকি গা ধুব পৰা। পাহাৰত আছে বুলি কৈছে এই পাহাৰৰ এইফালে, কিন্তু চাই যাওঁ, যদিহে বেছি দূৰত হয় নাযাওঁ, ওচৰত হ'লে এপাক চাই যাওঁ। তেতিয়া আকৌ বেলেগ এটা ছানডেত আমি আহি পেলাই গা ধুবহি পাৰিম লগৰকেইজনৰ লগত। আৰু আজি মোৰ লগত আহিছে এইফালে, চাই লওক কোন আছিলে, নামটো কি আছিলে, দিব্যজ্যোতি লস্কৰ, পেনে চেনে খস্কৰ। বাকী যাওঁ, যদিহে জুৰিটো দেখা পাওঁ দেখাম আপোনালোকক, নেদেখালে আৰু বেলেগ এটা ছানডে আকৌ আহি পেলাই চাই যাম, তেতিয়া দেখাম আপোনালোকক। আৰু জেগাডোখৰ নাম আপোনালোকক লোকেশ্যনটো দি দিম, যদি লাগে আহিব পাৰে, ফটো চটো উঠিবহি পাৰে। বহুত ধুনীয়া জেগা, এপাক ধুনীয়াকৈ চাই লওক। পূৰা ৰাস্তাটো মুকলি আৰু এইফালে পাহাৰ এইফালে পথাৰ, ৰাস্তাটোৰ ইফালেও পাহাৰ আৰু পথাৰ। তো আহিব পাৰে, লোকেশ্যনটো দি দিম কন্দলীয়ে। খালি কন্দলীৰ পৰা অলপ ভিতৰত সোমাই ৩-৪ কিলোমিটাৰমান ভিতৰত সোমাই পেলাই এখন গাঁও, আৰু গাঁওখনৰ নামটো কি সঁচাই নাজানো, এতিয়া চাব লাগিব চাই পেলাইহে। বাকী বছ সিমানেই। আজি দেওবাৰটো বেকাৰ গ'ল, বেকাৰ যোৱা নাই, এটা নতুন জেগা দেখিলোহি। আৰু এতিয়া চাগে আকৌ গৈ পেলাই সন্ধিয়া এপাক দোকানখন খুলিম। বাকী আজিলৈ আহিছোঁ, আকৌ এটা বেলেগ ভিডিঅ'ত লগ পাম। বাই বাই।